আজি হৈছে সানডে 19 ডিসেম্বৰ আৰু এখন গাড়ীত কোন আহি আছে মোৰ যোৱাটো ভিডিঅ' যিসকলে চাইছে তেখেতসকলে নিশ্চয় গেছ কৰিব পাৰিছে কোন আহি আছে আৰু আজি মোৰ কাৰণে একদম স্পেচিয়েল দিন গম পাইছে চাগে থাম্বনেইলটো চাই এই হিৰো মিস ওয়ার্ল্ড আর মিস ইন্ডিয়া কত হ'ব একো নাই নামটো চিঞৰি দিবি জোৰকে পৰি থাকিব মায়ে যে নামিবই পৰা নাই কিয় Thank you. Happy birthday. Thank you. এইপিনে মাহীয়ে দৌৰা-দৌৰি কৰোঁতে হাৱাই চেণ্ডেলে পিন্ধি গুচি আহিলে আৰু বাটত আহি গম পাইছে চাব হা কিয় কৰিলে কি পাহৰি আহিলে আৰু এইকেইটা হৈছে মোৰ বাৰ্থডে স্পেচিয়েল কেক য়েল্লো কালাৰটো সামান স্পেচিয়েলৰ ফালৰ পৰা গিফ্ট আহিছে যোনটো অকণমান জাৰ্কিঙত বেয়া হৈ গৈছে মই ছাইডত ফটোখন লগাই দিছোঁ আৰু এইটো হৈছে মাৰ ফালৰ পৰা বাৰ্থডে গিফ্ট দুয়োটা কেকে বহুত টেষ্টি আছিল খাবলৈ আৰু কেককেইটা হৰাঘাটৰ পৰা অনা হয় কোনোবাই যদি অৰ্ডাৰ কৰিব বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰিব মই ডেছক্ৰিপশ্যন বক্সত কণ্টেক্ট নম্বৰ দি দিম আৰু বাৰ্থডে বুলি মাহী এটা পাৰফিউম গিফ্ট কৰিছিল আৰু নিজে বনাই নাৰিকলৰ লাডু আনিছিল এজ অলৱেজ যোনটো মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ বাৰ্থডে বুলি নিজৰ কাৰণেও নিজে গিফ্ট এটা আনিলোঁ এয়া ফুলৰ টাব এটা আৰু ফুলৰ পুলি এটা আনিছোঁ বাট পুলিটো ৰুবলৈ আৰু অলপ মাটি লাগিব মাটি কম আছে সেইকাৰণে মই এনেকৈয়ে ভৰাই থৈ দিছোঁ যেতিয়া সময় পাওঁ মাটি আনিম আৰু ৰুই দিম আৰু এয়া চলি আছে দুপৰীয়াৰ খানা অকলে থাকোঁ বাবে বাচন বৰ্তন একেবাৰে কম কেৰাহী চেৰাহী সকলোবোৰ মাজতে আনি লৈছোঁ আৰু মই বনাইছোঁ ফুলকবি আলু বিলাহী আৰু আৰি মাছ এফালে আছে পাভ মাছ ফ্ৰাইও বনাইছিলোঁ আৰু জেগা যিহেতু কম একেলগে বহি খাব পৰা নাই এইফালে ডাইনিঙতো বহিব লগা হৈছে আৰু এটা বস্তু বনাইছিলোঁ চিলি চিকেন পকৰা হয় আৰু কিবা এটা বাট বহুত টেষ্টি হৈছিল খাবলৈ আৰু এইপিনে চাওক মাহীয়ে কি কৰি আছে মা আৰু মাহীয়ে কি যে কাণ্ড কৰি আছে নহয় আগলৈ দেখি থাকিব আৰু Game over. নেক্সট ডে ৰাতি মায়ে কি কৰিছে চাওঁ খলা বনাই আছে মই পনীৰ টিক্কা নাজানো পনীৰ টিক্কা নে কি হয় বনাব লাগে বনাইছোঁ আৰু নিজে আইডিয়া কৰি কিবা এটা বনাইছোঁ প্ৰচেছটো মই দেখুৱাই থাকিম আগলৈ কেনেকৈ বনাইছোঁ মায়ে বাঁহৰ কাঠি চুচি আছে আৰু এইখিনি মই যোগাৰ কৰি লৈছোঁ কেপচিকাম বিলাহী পিঁয়াজ আৰু পনীৰ অলপ ডাঙৰকৈ লৈছোঁ ইয়াত মই নিমখ হালধি ৰেড চিলি পাউডাৰ ধনিয়া পাউডাৰ জিৰা পাউডাৰ আৰু অলপ কেঁচা মিঠাতেল দি সানি লৈছোঁ আৰু এয়া মায়ে শলাত ভৰাই আছে এতিয়া গেছটো হাই ফ্লেমত ৰাখি মই এইখিনি অলপ পুৰি লৈছোঁ মানে সিজিবলৈ দিব নালাগে জাষ্ট মই যোনটো পুৰা যোনটো ফ্লেভাৰ সেই বস্তুটো আহিবৰ কাৰণে অলপ জ্বলি যাবৰ কাৰণে সেনেকৈ হাই ফ্লেমত দি পেলাই অলপ পুৰি লৈছোঁ আৰু এইখিনি পুৰা ৰেডি হৈ গৈছে এতিয়া ফ্ৰাই কৰিম এতিয়া গেছটো হাই ফ্লেমত ৰাখি মই এইখিনি ফ্ৰাই কৰি লৈছোঁ একেবাৰে বেছি সিজি যাব দিব নালাগে অলপ আধা কেঁচা সেনেকৈ থাকিলে ভাল লাগে খালি অলপ জ্বলি যোৱাকৈ সেনেকুৱা হ'ব লাগে আৰু ইয়াত দিব লাগিছিল আপোনাৰ কেঁচা জলকীয়া যোনটো মই পাহৰি থাকিলোঁ আপোনালোকে যদি খায় জলকীয়া গোটাকৈ দি ল'ব এইখিনি মোৰ খাবলৈ ৰেডি হৈ গ'ল আৰু ইপিনে মই বনাই আছোঁ ভেদাইলতাৰ পকৰা আৰু ইফালে মাহঁতে কি কৰি আছে চাওক
গুড মৰ্ণিং ফ্ৰেণ্ডছ, মই লভিতা আৰু লভিছ ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে, হেপ্পী আছে আৰু হেল্ডি আছে। এতিয়া বাজিছে ৰাতিপুৱা 6:30 আৰু মই ওলাইছোঁ ৰিক্ৰুটমেণ্ট ডিউটিলৈ, মানে ইণ্টাৰভিউ ডিউটিলৈ। আৰু এইফালে চাওক মাহঁত পূৰা ওলাই কৰি ৰেডি যাবলৈ, আজি যাবগৈ। কেনেকুৱা লাগিলে মা থাকি? বহুত মস্তি, একেবাৰে ধুনীয়াকৈ আৰামত খালোঁ। আৰু এতিয়া ঘৰলৈ যাওঁ, ঘৰত গৈ আকৌ দৌৰি মেলি কাম বন কৰিব লাগিব, ইফালে ডিউটি, সেয়া আৰু। ভেকচিনেশ্যন ন, কৰোণা ভেকচিনেশ্যন চলি আছে ডেইলি। আৰু এইফালে মাহী কেনেকুৱা লাগিলে? ভাল লাগিলে থাকি। আকৌ আহিব দেই। আকৌ আহিম। অঁ, তেতিয়াহ'লে মই মাহঁতক গাড়ীত উঠাই দিওঁ আৰু নিজৰ ডিউটিলৈ যাওঁ। এইটো হেৰিটো এইটোহে আগত ভৰাব লাগিছিলে চাগে। হা, মই নাযাওঁ নহয়, উঠাই দিবা জোচেফ দেই। এই হেৰিতে চাৰিআলিটোত হ'লে হ'ব, পাৰিব? ৰ'বা পইচাটো লৈ চাওক। এই ৰাতিপুৱা তুমি যাত্ৰা কৰা নাই নহয়, লোৱা। নালাগে। টাটা, বাই বাই। যোৱাকালি মাহঁতক পঠাই মেলি মই ডিউটিলৈ গ'লোঁ আৰু ডিউটিৰ পৰা আহি পেলাই ৰাতি গম পালোঁ যে মই নেক্সট ডে' মানে আজি মই গুৱাহাটী যাব লাগে। তো ভিডিঅ' কৰা নহ'ল আৰু দৌৰাদৌৰিকৈ আজি গুৱাহাটী যাব ওলাইছোঁ। ইণ্টাৰভিউ এটা আছে, কি ইণ্টাৰভিউ দিলোঁ আৰু কেনেকুৱা হ'ল মই পাছত জনাম বাৰু। গুৱাহাটী আহি পাই গ'লোঁ আৰু এয়া হৈছে মীনাক্ষী। ৰাতিটো তাইৰ তাতেই থাকিম আৰু ইণ্টাৰভিউ আছে মোৰ অহা কাইলৈ। নে পিছত আহিম? এইফালে মীনাক্ষীয়ে ভাত বনাই আছে, লোকেল চিকেন আৰু কিবা কিবি ঢেৰ বনাইছিল, বাট সদায় মোৰ ভিডিঅ' কৰিবলৈ থাকি যায়। ইণ্টাৰভিউ দি ওলালোঁ আৰু ইণ্টাৰভিউ প্ৰায় ভাল হৈছে, বাট নাজানো ৰিজাল্ট কি হ'ব। আৰু অহাটো ভিডিঅ'তহে চাগে মই ক'ব পাৰিম কি ইণ্টাৰভিউ আছিল। ইণ্টাৰভিউ প্ৰায় ভালে হৈছে আৰু এতিয়া গৈ আছোঁ আমি চেণ্ট্ৰেল মলত, যিহেতু আজি খ্ৰীষ্টমাছ। মীনাক্ষীয়ে কৈছে কি তাত বহুত ধুনীয়া ডেক'ৰেশ্যন হয়, চাই আহোঁ অলপমান। এইফালে মীনাক্ষী ৰেডি হৈ আছে, মীনাক্ষীৰ লগত স্কুটিত গৈ আছোঁ। আৰু এটা কথা মনত ৰাখিব, যিসকলে ভাবি আছে যে গুৱাহাটী আহিম আৰু ইয়াত কোনোবা ফ্ৰেণ্ডছ আছে, তাৰ বাইক আছে বা তাইৰ স্কুটি আছে, একেলগে ঘূৰিম ফুৰিম, তেতিয়াহ'লে এক্সট্ৰা এটা হেলমেট আনিবলৈ নাপাহৰিব। কিন্তু মইতো অনা নাই, এতিয়া ওচৰৰ দাদা এজনৰ পৰা খুজিম আৰু যাম, সেনেকৈ এৰেঞ্জ কৰি পেলাই গৈ আছোঁ। কিন্তু আপোনালোকে যদি ভাবিছে যে ক'ৰবালৈ দূৰলৈ ফুৰিবলৈ যাম, যিহেতু বেলেগৰ পৰা খুজি ল'বলৈ তেখেতৰতো প্ৰয়োজন হ'ব, চ' নিজে এটা এক্সট্ৰা হেলমেট লৈ আহিব বা কিনি ল'ব। এয়া পুৰা হেলমেট পিন্ধি ওলাইছোঁ দেই, মিছাকৈ একো কোৱা নাই। চবে নেক্সট টাইম গুৱাহাটী আহিলে হেলমেট এটা লগত লৈ আহিব। অঁ, নহ'লে এটা হেলমেটৰ দাম যিমান, তাতকৈ ডাবল ট্ৰিপল। নাই থোৱা, এই পকেটত আছে। কালি ডিউটি পৰি যালে কি হ'ব? চোৱা মীনাক্ষী, তুমি কৈছিলা মোক চেণ্ট্ৰেল মলত আনিম বুলি, এইটো কি মল? ৰুদ্ৰাক্স। এইটো চেণ্ট্ৰেল মলতকেও হাই-ফাই। ক্ৰিছমাছ, মেৰি ক্ৰিছমাছ। এইটো এটা ঘূৰিলে নহয়। এতিয়া আমি আছোঁ ৰুদ্ৰাক্স মলত আৰু এয়া চাওক চেণ্টা ক্লজে কিমান গিফ্ট ৰাখিছে। আৰু মীনাক্ষীয়ে মোক ফটো নুঠাই তাইৰ লগত ট্ৰেকশ্বুট পিন্ধি যোৱাৰ কাৰণে জিন্স নিব পাহৰি থাকিলোঁ ন। ৰুদ্ৰাক্সৰ পৰা এবাৰ আহিলোঁ চেণ্ট্ৰেল মললৈ। ৰুদ্ৰাক্সত ডেক'ৰেশ্যন ভালে হৈছিল, বাট এনজয়মেণ্ট ইমান নাছিল, বাট চেণ্ট্ৰেল মলত বহুত এনজয়মেণ্ট হৈছিল।
তলত চাই কৰি এবাৰ আহিলোঁ চিটি চেণ্টাৰলৈ। ভাগৰ লাগিলে ইয়াত চুইট কৰ্ণ এইটো খোৱা ইয়াৰ পৰাই খোৱা হাতত লৈ লওঁ মই টেষ্টি নে বুজা নাই ইমান ডিঙিটো বিষাইছে ফুৰি ফুৰি ভাগৰ লাগিলে আৰু এয়া ঘৰত ভাত বনাবলৈ মন নাই হোটেলতে খাই দিলোঁ ঢেৰ দিছে তুমি আগতে ইয়াত ভাত খাইছিলা নাই খোৱা নহয় আজি খাইছোঁ আৰু কেনেকুৱা লাগে ক'বা অঁ নেক্সট টাইম আহিলে ইয়াতে খাম আৰু আলু পিটিকা দিয়ক আৰু আছে এইটো কি বিলাহী আৰু কি আছে ঢেৰ আছে বা 1 2 3 4 5 6 7 8 9 10 11 12 12টা হ'ল এতিয়ালৈকে চিকেন আহি গ'ল আৰু কি আছিলে কেঁকুৰা চাটনি নেকি শেষ হৈ গ'ল ইয়াতে ভাত খাইছোঁ আমি চাংমাই হোটেল 4AP একেবাৰে আশে পাশে হয় এড্ৰেছটো মই ভালদৰে নাজানো কণ্টেক্ট নম্বৰ আছে ইয়াতে আৰু একেবাৰে এফৰ্ডেবল হয় আমি দুজনীয়ে লোকেল চিকেন ভাত খাইছোঁ আৰু বিল হৈছে মাত্ৰ 340 টকা বেক টু লামডিং আহি পাই গ'লোঁ আৰু যিসকলে মোৰ ভিডিঅ'ৰ জিকে পাৰ্টটো চাই আৰু যিসকলে কুৱেশ্যনৰ আনচাৰবোৰ দিয়ে তেখেতসকলৰ নাম মই নেক্সট ভিডিঅ'ত ল'ম আৰু যোনটো ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড সেইটো মই পিছত এনাউন্স কৰিম মানে যেতিয়া আপোনালোকে ছাৰপ্ৰাইজটো পাব তেতিয়া এনাউন্স কৰিম আৰু এইটো ভিডিঅ'ৰ জিকে পাৰ্টত মই ভইচ অভাৰ দিব নোৱাৰিম যিহেতু আজি ছেটাৰডে হয় আৰু কাইলৈ ছানডে কাইলৈ ভিডিঅ' আপলোড কৰিব লাগে ট্ৰেইনৰ পৰা নামিয়ে মই ৰেপিড' পাই গ'লোঁ মোৰ কাৰণে অকল গুৱাহাটীতে নহয় লামডিঙতো ৰেপিড' এভেইলেবল আছে কিন্তু ৰেপিড' ড্ৰাইভাৰজনৰ হেনো বুকু বিষাইছে তো ৰেপিড' মই চলাব লাগে মানে স্কুটিখন মই চলাব লাগে তেতিয়াহ'লে মই স্কুটি চলাওঁ আৰু আপোনালোকে জিকে পাৰ্টটো চাওক ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকৰ বাবে ৰখা প্ৰশ্নটোৰ উত্তৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব আৰু ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ কিপ স্মাইলিং ষ্টে হেল্ডি এণ্ড বি ব্ৰেভ বাই বাই